দৰ্শকসকল আমি মূল কথালৈ আহিছোঁ ককাক আমি প্ৰথমে সুধিব বিচাৰিছোঁ ককা আপোনাৰ যে এই অসমত ভিডিঅ'বিলাক ভাইৰেল হৈ আছে আপুনি বাৰু দেখিছেনে কেতিয়াবা মানে ফেচবুক বা অন্য মোবাইলত দেখিছেনে বাৰু ইমান খং কিয় কেলা অনুষ্ঠানটো আৰম্ভ কৰিব দিয়ক অনুষ্ঠান আৰম্ভ কৰিব দিয়া নাই কেলা ধেমালি কৰিছোঁ নাই ধেমালি কৰিছোঁ বুঢ়াটো এইটো হ'ব নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ আমাৰ নতুন এটি অনুষ্ঠানলৈ আৰু আমাৰ অনুষ্ঠানত আজি আকৌ আমাৰ মানে ষ্টুডিঅ'ত আমাৰ মাজত উপস্থিত হৈছে আমাৰ সকলোৱে মৰমৰ মানে সকলোৱে চিনাকি ককা ককাক আমি অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ অনুষ্ঠানটো আৰম্ভ কৰিব দিয়ক অনুষ্ঠানটো আৰম্ভ কৰিব পোৱা নাই হুলস্থুল আৰম্ভ কৰিলে দেখিছেনে বাৰু মোৰ মুখখন বৰ বেয়া দৰ্শকসকল আমাৰ মাজত আহি ককা উপস্থিত হৈছে ককা যিহেতু আমাৰ মাজত উপস্থিত হৈছে আমি নথৈ আনন্দিত হৈছোঁ আমাৰ ষ্টুডিঅ'ত পুনৰবাৰ ককা আহিবলৈ আহিছে ইমান খং কিয় কেলা অনুষ্ঠানটো আৰম্ভ কৰিব দিয়ক অনুষ্ঠান আৰম্ভ কৰিব দিয়া নাই কেলা বুঢ়া দৰ্শকসকল আমি মূল কথালৈ আহিছোঁ ককাক আমি প্ৰথমে সুধিব বিচাৰিছোঁ ককা আপোনাৰ যে এই অসমত ভিডিঅ'বিলাক ভাইৰেল হৈ আছে আপুনি বাৰু দেখিছেনে কেতিয়াবা মানে ফেচবুক বা অন্য মোবাইলত দেখিছেনে বাৰু কেতিয়াবা আপোনাৰ এই যে ভিডিঅ'সমূহ কৰিছে মানে কাৰোবাৰ ওপৰত আপোনাৰ খং উঠি আছে নেকি এই যে ভিডিঅ'সমূহ কৰিছে এইসমূহৰ ওপৰত আপোনাৰ কাৰোবাক ক'বলগীয়া আছে নেকি কাৰোবাৰ ওপৰত বেছি খং উঠি আছে নেকি কি ক'ব মই কাৰো প্ৰতি নকৰোঁ ঠিক আছে ককা আপুনি বাৰু আপোনাৰ এই ভিডিঅ'সমূহ যে ভাইৰেল কৰিছে সেই ল'ৰাজনক চিনি পায়নে মানে আগৰ পিছে আপোনাৰ লগত চিনাকি আছিলে নেকি সেই ল'ৰাজনে যে ভিডিঅ'বিলাক কৰি থাকে আপোনালোকে শুনিলেই ককাৰ মুখেৰে যে ককাৰ ভিডিঅ'সমূহ ভাইৰেল কৰা ল'ৰাজনৰ নাম কি ককাই কৈ দিলে আৰু ল'ৰাজনক হয়তো আপোনালোক সকলোৱে চিনি পায় ককাই কৈছে মিষ্টাৰ ৰাজা বুলি ল'ৰাজনে ককাৰ ভিডিঅ'বিলাক ভাইৰেল কৰিছে ককা মই নহয় ককা মই মিষ্টাৰ ৰাজা নহয় মই কৈ দিছোঁ বাৰু আমাৰ অনুষ্ঠানতে যদি মিষ্টাৰ ৰাজাৰ ভিডিঅ'টো চাই আছে ককা মানে আপোনাক কিবা এটা ক'ব বিচাৰিছে মিষ্টাৰ ৰাজা তুমি মোক ভিডিঅ' কৰি তুমি মোৰ টকাবোৰ খাই আছা মিষ্টাৰ ৰাজা আজি এজনে নাম কোৱাৰ কাৰণে তোমাক মই চিনি পাইছোঁ তোমাৰ লগত মই ভিডিঅ' কল কৰিছিলোঁ তুমি কিয় এনেকুৱা ৰাস্তা খুলি আছা মোৰ ভিডিঅ' ভাইৰেল কৰি কিয় অল অসমত বেৰি আছে কিন্তু আপুনি ভালে পাব লাগে আকৌ ককা ধেমালি কৰিছোঁ নাই ধেমালি কৰিছোঁ বুঢ়াটো এইটো হ'ব দৰ্শকসকল ককাৰ খং উঠি আহিলে যিহেতু সেইকাৰণে আমি আজি এই অনুষ্ঠানটো ইয়াতে সমাপ্ত কৰিবলৈ বিচাৰিছোঁ যিহেতু ককাৰ বেছি খং উঠি আহিলে আৰু অলপ বেছি খং উঠিব লাগিলে কি হ'ব ঠিক নাই গতিকে ককাকো আমি বিদায় দি দিওঁ মানে ইয়াৰ পিছৰ খণ্ডটি আকৌ আপোনালোকলৈ সোনকালে লৈ আহিম গতিকে ককাক সোনকালে বিদায় দি দিওঁ নহ'লে আমাৰ ষ্টুডিঅ' হৈ নাথাকিব গতিকে নতুন এটি ভিডিঅ' লগ পোৱাৰ আশাৰে আজি আমি ককাকো বিদায় দিছোঁ লগতে আপোনালোকৰ পৰা ময়ো বিদায় লৈছোঁ যিহেতু ময়ো ভালকৈ থাকিব লাগিব নহ'লে কেলা কৈ দিব বুঢ়া হ'ব সামৰিছোঁ ককা সামৰিছোঁ